নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি সাজিকাচি আমাৰ গাঁৱত অনুষ্ঠিত হ'বলগীয়া বিহু মেলালৈ যাওঁ বহাগী বিদায়। আৰু এয়া মই একদম ৰেডি হৈ আছোঁ, হাতত জেতুকা। ভালে ভালে ধৰি পাৰিবা। এই কোনো বিহু ফাংচন চাবলৈ যায়, খাবলৈ যায়, মই আপোনালোকক দেখাই দিম কি খাই থাকে। এনেই কৈছে। এতিয়া চাওক, যেতিয়া বিহু ফাংচন এখনলৈ যাম একদম খামেই, এইটোতো সঁচা কথা, কিবা কিবিটো খামেই। আমি খাবলৈ জন্ম হৈছোঁ, খায়েই মৰিম। খাই মানে ৰাইট কহৰ ইচ্ছা খাই গাইছ। মোৰ চেহেৰাটো দেখি আপোনাক লাগিছেনে? ইমান ধুনীয়া মিল মিলি আছে। এই মানে মোৰ জানি দুশ্মন। বাই, আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰ ফাংচনখন। সৈনিক মৃত হৈছিল, শ্বহীদ হৈছিল, তেখেতসকলৰ আত্মাৰ শান্তিৰ বাবে আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবলৈ ওলাইছোঁ। প্রভু নিত্য নিরঞ্জন কেলা করি থাকি প্রভু